हेलो एवरीवन কি খবৰ আপোনালোকৰ আজি আমি দশম শ্ৰেণীৰ চ্যাপ্টাৰ 2 বহুপদৰ আমি পৰৱৰ্তী কোৱেশ্চনটো কৰিম ইয়াতে ওকে তো যদি ইয়াৰ আগৰ ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত লিংক আছে ভিডিওটো চাই লব ইয়াৰ পিছত এইটো ভিডিও চোৱা আজিৰ কোৱেশ্চনটো কি দিছে 4u² + 8u ইয়াতে চলক কি দিছে আমাৰ u চলক দিছে বহুপদ দিছে ওকে ইয়াৰ আমাৰ শূন্য উলিয়াই কিনে ইয়াৰ শূন্যবোৰ আৰু হৰবোৰৰ মাজত কি কৰিব লাগে আমাৰ সম্পৰ্ক সত্যাপন কৰিব লাগে বুজি পাইছা ওকে সো ইয়াতে চোৱা কি দিছে আমাক 4u² + 8u ইয়াৰ যদি আমি শূন্য উলিয়াব লাগে তো আমি আগত কি কৰিছো যদি তিনিটা পদ থাকিছে আমি ইয়াৰ ফাৰ্স্টত মিডল টার্ম স্প্লিটিং কৰি তাৰ পিছত আমি শূন্য উলিয়াই লৈছো চাৰিটা পদ হোৱাৰ পিছত আমি দুটা দুটাকে কমন লৈছো বাট ইয়াতে সো অলৰেডি দুটা দিছে তো তোমালোকে কি কৰিবা চাৰিটা বনাব নালাগে ডাইৰেক্ট তোমালোকে ইয়াৰ পৰাই কমন এটো সো 4u² ইয়াক আমি কি লিখিব পাৰো 4u² যদি আমি লিখো কিমান হ'ব চোৱা 4u কেটা আছে u পূৰণ u u² মানে u দুটা পূৰণ হৈ আছে ওকে প্লাস 8 এটা কি লিখিব পাৰো আমি 2 পূরণ 4 পূরণ কি লিখব পারো আমি 2 লিখব পারো ওকে সো ইয়ার পর সবাই এই দুটার ভিতরে আমি এটা কমন লম কি কমন যায় 4 ইয়াতো আছে ইয়াতো 4 আছে ইয়াতো u আছে ইয়াতো u আছে দ্যাট মিন্স আমি 4u কমন লব পারো যদি 4u কমন লই ইয়াতে কি থাকিব u এটা থাকি যাব প্লাস এটা কি আছে 4u লইছো কি আছে অকল 2 হে আছে বুঝি পাইছা সো আমি ইয়াত দুটা উত্তর বলি এটা হলো 4u আর এটা পাইছো কি u + 2 তো বহুপদ এটা শূন্য কি নেকি শূন্য মানে কি ইয়াতে u এর এনেকুৱা ভ্যালু যেটো ইয়াত বহুৱাৰ পিছত ইয়াত পলিনোমিয়ালছৰ ভ্যালু কি যাব শূন্য হয় দ্যাট মিন্স ইয়াত আমি কি কৰিব পাৰো এই আটাই বিলাকৰ লাষ্টত আমি কি দিব পাৰো 0 দিব পাৰো বুজি পাইছা ওকে দ্যাট মিন্স শূন্য মানে কি এইখিনি ইকুয়াল টু কি হ'ব লাগে 0 তাৰ পিছত আমি ইয়াৰ শূন্য উলিয়াব পাৰিম না বুজি পাইছা না নাই এই গোটেইখিনি ইকুয়াল টু কি হ'ব লাগে 0 এটা চোৱা এই উৎপাদক দুটা যদি ইকুয়াল টু 0 হ'ব তাৰ মানে কি যিকোনো দুটা বস্তু যদি এক লগত পূৰণ হৈ থাকে সাপোজ x আৰু y পূৰণ হৈ কি হ'ব লাগে আমাৰ যদি 0 হ'ব লাগে দ্যাট মিন্স ইয়াত কেনেকে 0 বনাব পাৰো আমি এই দুটা পূৰণ কৰি কেনেকে পাৰো যে আইদার দুটাই কি হ'ব লাগিব শূন্য হ'ব লাগিব অর ইয়াত দুটাৰ ভিতৰত যিকোনো এটা মাস্ট বি 0 হ'ব লাগিব ওকে দ্যাট মিন্স দুটা কন্ডিশন এটা আছে দুটাই 0 হ'ব লাগিব আৰু এটা আছে কি দুটাৰ ভিতৰত যিকোনো এটা কি হ'ব পাৰিব 0 হ'ব পাৰিব যদি এই দুটাৰ ভিতৰত এটা কন্ডিশন ফুলফিল হয় তেতিয়া এই দুটা পূৰণফল কি হৈ যাব আমাৰ শূন্য হৈ যাব এটা চোৱা দুটাই যদি শূন্য হয় আমাৰ x এর ভ্যালু y এর ভ্যালু দুটাই যদি শূন্য হয় তেনে ইয়াত কোনো ভ্যালুই না থাকে বুজি পাইছা সেই কাৰণে ইয়াত এটাহে শূন্য থাকিব তো সেম একে ক্ষেত্ৰত ইয়াতো কি হ'ব সব 4u * u + 2 এই দুটাৰ ভিতৰত এটা শূন্য হ'ব লাগিব তাৰ পিছত ইয়াতে কি আহিব শূন্য আহি যাব দেন আইদার কৰিম চোৱা আইদার 4u = 0 হয় 4u = 0 হ'ব নহলে u + 2 = 0 হ'ব দুটাৰ ভিতৰত এটা 0 হ'ব অর u + 2 = কিমান হ'ব লাগিব 0 হ'ব তাৰ পিছত এই দুটা কি হ'ব 0 হ'ব এর ইয়াৰ পৰা আমি কি পাও চোৱা u কিমান হ'ব ইয়াৰ পৰা u এটা পূৰণ আছে বিনে গলে ফৰন সো u 0/4 ইয়াৰ পৰা u কিমান আহিব 0 যদি আমি যিকোনো সংখ্যাৰ হৰণ কৰো আমাৰ आंसर কি হয় 0 হয় u আমি কিমান পালো ইয়াতে 0 ইয়াতে চোৱা কি আছে u কিমান হ'ব ইয়াৰ পৰা এটা প্লাস বিনে গলে মাইনাস তো কি হ'ব -2 এটা পালো আমি শূন্যৰ ভ্যালু 0 আৰু এটা কি পালো আমি -2 পাইছো বুজি পাইছা এটা চোৱা আমি ইয়াৰ সত্যাপন কৰিম সত্যাপন সো ইয়াত আমি a b c উলিয়াই লম আগত ইয়াতে a কিমান আছে a আছে আমাৰ 4 b কিমান আছে b আছে আমাৰ 8 c কিমান আছে সো এটা c নাই ধ্ৰুবক পদ নাই দ্যাট মিন্স আমাৰ কি হৈ যাব ইয়াতে শূন্য হৈ যাব ওকে আৰু এটা শূন্য আমি আলফা ধৰি লম আৰু এটা কিমান ধৰি লম বিটা -2 এটা প্ৰমাণ কৰি দিবা কি আছিল আমাৰ যদি দ্বিঘাত বহুপদ হ'ব এতিয়া শূন্য দুটা যোগফল আৰু পূৰণফল চেক কৰিব লাগে কিমান হ'ব শূন্য দুটা আলফা আৰু বিটা কিমান হ'ব লাগে -b/a এটা আলফা কিমান আছে 0 প্লাস বিটা কিমান আছে এতে -2 সমান কি যাব -2 হৈ যাব ইকুয়াল টু কিমান হ'ব -b b থাকিব ইয়াতে 8 যেটো 8 ডিভাইডেড বাই a কিমান আছে এতে 4 সলভ কৰা কিমান হ'ব ইয়াতে 0 মিন্স একো নাই প্লাস মাইনাস -2 ইকুয়াল টু কিমান হ'ব 4 2 গুণ 8 সো ইয়াতে কিমান হ'ব -2 সো দুটা ইকুয়াল আছে সো আমাৰ +2 হৈ গ'ল এটা আমি গুণফলটো উলাও এতিয়া আলফা * বিটা কি হয় c/a যদি আলফা কিমান আছে 0 * -2 বিটা কিমান আছে ইয়াত -2 ইকুয়াল টু c/a c কিমান আছে এতে একো নাই মানে 0 ডিভাইডেড বাই a কিমান আছে 4 এসো 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে কিমান আহে আমাৰ আছে 0 সো ইয়াতে কি হ'ব 0 ইকুয়াল টু 0 আমি যিকোনো সংখ্যাৰ হৰণ কৰিলে কি আহিব 0 সো ইয়াতে কি হৈ যাব 0 এইখিনি আমাৰ কি হ'ল সত্যাপন হৈ গ'ল বুজি পাইছা